প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ বৰপেটা ৰোডত আমি যিটো মিটিং কৰিলে নাক এক্ৰেডিটেশ্যনৰ কাৰণে তেওঁ প্ৰতিখন কলেজত 25 লাখকৈ দিম বুলি কথা দিছিলে 24 নৱেম্বৰ। তো তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাক নাক এক্ৰেডিটেশ্যন অহা ফেব্ৰুৱাৰী মাৰ্চত হ'ব, গতিকে সব কলেজত এটলিষ্ট যিখিনি 25 লাখকৈ দিব দিছে সেইখিনি যাতে ৰিলিজ কৰে, এইটো আমাৰ অনুৰোধ থাকি গ'ল। আৰু এটা অনুৰোধ কৰিছোঁ যে আমি মাননীয় চিফ মহোদয়ক বাৰে বাৰে আমি লগ ধৰিছিলোঁ, মই নিজেও পাৰ্চনেলিও কৰিছিলোঁ, তাৰপিছত প্ৰিন্সিপালসকলেও লগ ধৰিছিলে। যিখিনি টিচাৰ ডেপ্ৰাইভ হৈ আছে, যে ড্ৰপ আউট হৈ আছিল, তেখেতসকলৰ ফাইনেন্সিয়েল এছিষ্টেণ্টটো আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তেখেতৰ এজন ছেক্ৰেটাৰী তেওঁ আমাক ফাইলটোৱে পাছ কৰিব নিদিয়ে। গতিকে আমি BTC হোৱাৰ পিছত এই প্ৰথম ডেপ্ৰাইভ হৈছে যে 25 বছৰ 20 বছৰ ধৰি চাকৰি কৰা বিনা বেতনত একজন PhD হোল্ডাৰ। গতিকে আমি বাৰে বাৰে এপ্ৰ'চ কৰাৰ পিছত তেওঁলোকে আজিলৈ 8,000 দিব পৰা নাই। আৰু কলেজবিলাকৰ বেছি প্ৰব্লেমটো হৈছে অসম চৰকাৰে আমাৰ ফিজবোৰ আধা দিয়ে আধা নিদিয়ে, যিখিনি আমি ফ্ৰী এডমিশ্যন কৰোঁ। আৰু আধা নিদিয়াৰ কাৰণে আমাৰ যি প্ৰব্লেম হৈছে, লাইটৰ বিল দিব পৰা নাই, কলেজৰ ডাষ্টাৰ চক পেঞ্চিল ইভেন লেবৰেটৰী ইকুইপমেণ্টছো বাকী থাকি যায়। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, তেখেতে আমাৰ এইটো সহানুভূতিৰে বিবেচনা কৰিব। আৰু ব্যুৰক্ৰেটিক যিটো প্ৰব্লেম, এইখিনি আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে সলিউশ্যন কৰে। আৰু 25 লাখকৈ যিটো তেওঁ ৰিলিজ কৰিম বুলি কৈছিলে, সেইটো যদি নকৰে আমি নেক্সট পৰৱৰ্তী ব্যৱস্থাটো আমি কি কৰিম? আমাৰতো হাংগাৰ ষ্ট্ৰাইকৰ বাহিৰে কোনো উপায় নাই। আমি হাংগাৰ ষ্ট্ৰাইক কৰিম কলেজৰ স্বাৰ্থত, এইটো আমাৰ। আৰু এটা অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ নাকত বেছি ইম্পৰ্টেণ্ট যিটো লাইব্ৰেৰী, এইটো বহুত মাৰ্ক থাকে, পাৰিলে আমাক লাইব্ৰেৰী আমাৰ মতে যাতে কিতাপখিনি দিয়ে। তেখেতৰ অজ্ঞাতে হয়তো কিছু মানুহে তেখেতৰ অজ্ঞাতে কিছু মানুহে আমাৰ পৰা, কিছুমান কলেজৰ প্ৰিন্সিপালৰ পৰা, দিল্লীৰ পৰা অহা কোনোবা লাইব্ৰেৰিয়ান নাকি পাব্লিচাৰ আহি লৈ গৈছে। ডাষ্টবিন আমি নবনাওঁ, তেনেকুৱা কিতাপ আমাক নালাগেও। আৰু আমি আজি সিদ্ধান্ত লৈছোঁ, আমি এই বস্তুটো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি জনাম যে আমাৰ একাডেমিক ৰিলেটেড যিখিনি বুকছ সেইখিনি আমাক লাগিব। তেওঁ এজন ছায়েন্সৰ আৰু শিক্ষিত মানুহ হিচাপে তেওঁ নিজেই বুজি পায়, গতিকে এইখিনি আমি অনুৰোধ জনাম। তো আৰু আছিলে, আমি চৰকাৰক আমি এটা অনুৰোধ কৰিছোঁ, একফালে কৈ আমাক কোৱালিটি বনাব লাগে, আৰু একফালে গোটেই বছৰটোৱেই ষ্টুডেণ্ট আৰু টিচাৰত বিভিন্ন প্ৰগ্ৰামত এংগেজমেণ্ট কৰি ৰাখে, যিটো আমি টলাৰেট কৰিব পৰা নাই, কিন্তু ক'ব নোৱাৰা হৈছোঁ টলাৰেট কৰিব পৰা নাই। আমি ষ্টুডেণ্টক শিকাম না এই মিটিঙত যাম? ডেইলি প্ৰায় মিটিং থাকে, এজন প্ৰিন্সিপালৰ কিমান অফিচত কাম থাকে, পৰীক্ষা থাকে, বহু ধৰণৰ UGCৰ কাম থাকে। তো আমি এইবিলাক বাদ দি অকল মিটিঙতে যাম নাকি বিভিন্ন, আৰু ষ্টুডেণ্টবিলাকক ইমান এংগেজমেণ্ট কৰা হয় যে অমুকত যাওক। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এটলিষ্ট কলেজ স্কুলৰ ষ্টুডেণ্টছ আৰু শিক্ষকবিলাকক যাতে এইবোৰ কামৰ পৰা ৰেহাই দিয়ে, তেতিয়া আমি একাডেমিক বেলেঞ্চটো আমি মেইনটেইন কৰিব পাৰিম। আদাৰৱাইজটো আমাৰ কাৰণে বহুত প্ৰব্লেম হ'ব। সেইখিনি হৈছে আমাৰ বিশেষ কথা। আৰু ইন ফাইন মই আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, এতিয়াও সময় আছে। তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতে আমাৰ এই শিক্ষকবিলাক যিবিলাক যে আজি ছাফাৰাৰ হৈ আছে, কান্দি আছে যে দৰমহা পোৱা নাই, 8,000কৈ দৰমহা পায়, সেইটোও যদি আমি দিব নোৱাৰোঁ, আমাৰ তে গদি প্ৰিন্সিপাল হৈ আমি থকাৰ কোনো নৈতিক অধিকাৰ নাই। কাৰণ তেওঁলোকে ক'ত গৈ ক'ব? আমাকহে কয়। তো প্ৰিন্সিপালে ক'ৰ পৰা দিব? সেইটো হৈছে ডাঙৰ সমস্যাটো। তো গতিকে আমি এইখিনি অনুৰোধ জনাইছোঁ। আৰু বাকীখিনি আমাৰ প্ৰেচিডেণ্ট চাহাবে কওক। 23খন কলেজৰ BTR কলেজৰ প্ৰিন্সিপাল কাউন্সিলে আজি একগোট হৈছে ইয়াতে। আৰু ইয়াৰ বাহিৰেও আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াকৰ যি ইছ্যু, তাৰ বাহিৰেও আমি ইউনিভাৰ্চিটিৰ যি প্ৰব্লেম, সেইটো প্ৰব্লেমটো আমি আলোচনা কৰিছোঁ। ধৰক আমাৰ ল'ৰা ছোৱালীৰ যে ৰিজাল্টটো লয়, যে খেলি মেলি চলি আছিল, ইয়াৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে অন্ততঃ চিলেবাছটো ভালদৰে বনাব লাগে আৰু সেইটো মজবুত কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে সেই চিলেবাছটো লয় এভেইলেবল কিতাপ পোৱা যায়। সেইটো আমি ৰিকুৱেষ্ট কৰিম, মেমৰেণ্ডাম আমি লিখিছোঁ।
আমি দি দিম সেইটো এটা আৰু নেক্সট আমাৰ যি কলেজবিলাকৰ যি UGC গ্ৰেণ্ট আছিলে সেইটো 2014 পৰা বন্ধ হৈছে এতিয়া UGC যি বাৰ্ডেন সেইটো গুচাই লৈ গৈছে যেতিয়ালৈকে কলেজবিলাকে নাক এছেছমেণ্ট নকৰে এক্ৰিডিটেশ্যন নকৰে তেনেহ'লে সেই ৰুচাই গ্ৰেণ্ট নিদিয়ে সেইটো আমি ভালকৈ জানো আৰু সেই নাক এছেছমেণ্ট কৰাৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ চব ছাইডৰ পৰা কলেজবিলাকক লগা হয় সেইটো আমি BTR কলেজে সম্পূৰ্ণ কলেজে সেইটো পোৱা নাই আৰু সেইকাৰণে বহুতটা কলেজ নাক এছেছমেণ্ট কৰিব পৰা নাই ফাৰ্ষ্ট চাইকেল কৰিব পৰা নাই কিছুমান কলেজ আছে থাৰ্ড চাইকেললৈকে কৰি আছে থাৰ্ডত সোমাব কিছুমানে একবাৰে কৰিব পৰা নাই সেই প্ৰব্লেমটো হ'ল লাইব্ৰেৰী যি কণ্ডিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ কণ্ডিশ্যন বিভিন্ন ধৰণৰ সেইবিলাক আমি ফুলফিল কৰিব পৰা নাই যাৰ ফলত SSR বুলি আছে ছেল্ফ ষ্টাডি ৰিপৰ্ট নাক এছেছমেণ্ট ৰিপৰ্টত সেইটো আমি ফিল আপ কৰাৰ খুব অসুবিধা হয় তাতে 0 যদি যায় মানে নীল যদি যায় তেনেহ'লে সেই নাম্বাৰটো নাহে মানে ফিল কৰিব পাৰে আমাৰ সেই কলেজবিলাকে সেইটো এটা আৰু নেক্সট আমাৰ যি কলেজবিলাকৰ টিউশ্যন ফি 2007-08 পৰা টিল টুডে আজিলৈকে যে টিউশ্যন ফি গভমেণ্টৰ পৰা BTR গভমেণ্ট বা আসাম গভমেণ্টে অন্ততঃ BTC গভমেণ্টে আমাৰ পৰা 60% ঘূৰাই দিবলৈ দিছিলে কিন্তু 2016 পৰা গভমেণ্টে আমাক ফ্ৰী এডমিশ্যন ল'ব দিছে যাৰ ফলত আমি এক পইচাও লোৱা নাযায় ষ্টুডেণ্টৰ পৰা আগৰ কিন্তু লৈছিল